তো প্ৰিয় ভিউৱাৰ্ছ সকলোকে নমস্কাৰ আসসালামু আলাইকুম আজি আছো মই এনেকুৱা এখন ধুনীয়া পৰিবেশ এনেকুৱা এখন ভাল জায়গা মজা লাগে যত আহি প্লাই প্ৰত্যেকজন অসমৰ মানুহৰে প্ৰত্যেকজন অসমীয়া মানুহৰ মনত আশা থাকে যে এবাৰ হলেও অসমৰ আটাইতকৈ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ নদী অসমৰ মেইন ডাঙৰ নদী আৰু এই ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ প্ৰথমখন দলং যিখন হৈছে খৰাইঘাট দলং আৰু এই খৰাইঘাট দলংখন ইতিমধ্যে আপোনালোকে কেমেৰাত দেখিবলৈ পাইছে মই খৰাইঘাট দলঙৰ এটা ভিডিও বনাবলৈ বহু দিনৰ পৰা ভাবো কিন্তু সময় দি মই নোৱাৰো যেহেতু আজি সময় পাইছো মই ডাইৰেক্টলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো মই একেবাৰে দলঙৰ তলত আহিছো এই যে আপোনালোকে দেখি আছে ইয়াত যিখন প্ৰথম আপোনালোকে এটা সাইডত দেখি আছে এখন পুৰণা খৰাইঘাট কেমেৰা পাৰ্সন ইফালে অকমান দেখাই দিব আৰু সিফালৰ যিখন আছে সেইখন নতুন খৰাইঘাটৰ দ্বিতীয়খন দলং যিখন নতুনকৈ হৈছে এই দলংখন অতি এটা ভাল লগা দৃশ্য যিখন দলং নেকি দুখলপীয়া চাওক আপোনালোকে দলংখন দুখলপীয়া ওপৰৰ খলকেদি আপোনাৰ গাড়ী যায় আৰু তলৰ খলকেদি ট্ৰেইন যায় আৰু সাইডেদি মানুহ যাব পৰাকৈ এনেকৈ ফুটপাথ ৰোড যেনেকৈ আছে তেনেকুৱা বনোৱা হৈ আছে তো যি কি নহওক আজি মই বিশেষকৈ আমাৰ অসমৰ এইটো এটা ইতিহাস বুলি ক'ব পাৰি এই দলংখন দেখুৱাবলৈ আপোনালোকক মই চেষ্টা কৰিলোঁ আৰু যিখন অসমৰ মেইন নদী বৃহত্তম ব্ৰহ্মপুত্ৰ নদী আজি হয়তো আপুনি দেখিছে মই বৰ্তমান য'ত খাৰা হৈ আছোঁ কেমেৰা পাৰ্সন মই বৰ্তমান য'ত খাৰা হৈ আছোঁ হয়তো আপোনালোকে ভাবিছে মোৰ পিছফালে বহুত দূৰত নদী নহয় মই এক প্ৰকাৰে মই নদীৰ মাজত খাৰা হৈ আছোঁ কিয় খৰাং বতৰ গুণেহে ইয়াত শুকান হৈ আছে যদি বাৰিষা কাল হোৱাহেঁতেন ইয়াত বৰ্তমানে বহুতখিনি পানী থাকে ইয়াতে আমাৰ ওচৰত পোষ্ট আছে পোষ্টত ডেঞ্জাৰ লেভেল যিটো লিখা হৈ আছে পানীৰ সেই লেভেললৈকে প্ৰায় প্ৰতি বছৰে পানী আহিয়ে যায় তো খৰাং বতৰ হোৱাৰ কাৰণে আমাৰো এটা ভাগ্য আমি মাজত ব্ৰহ্মপুত্ৰৰ মাজত খাৰা হৈ পেলাই খৰাইঘাটৰ মাজত খাৰা হৈ পেলাই দুই সাইড আপোনালোকক দেখুৱাব পাৰিছোঁ কভাৰ কৰিব পাৰিছোঁ লোকক যে ব্ৰহ্মপুত্ৰৰ পানী ডাইৰেক্ট চুই পেলাই দেখুৱাম কাৰণ এনেকুৱা বহুত মানুহ আছে এইখন অসমতে আজিলৈকে ব্ৰহ্মপুত্ৰৰ পানী হয়তো হাতেদি চুই পাব পৰা নাইকিয়া বা হাতত ল'বলৈ তেওঁলোক আহিব পৰা নাইকিয়া ময়ো দুদিন মাত্ৰ জাষ্ট পানী চুইছিলোঁ আগতে বহুত দেখিছোঁ যদিও কিন্তু পানীখিনি ডাইৰেক্ট হাতেদি চোৱা আজি প্ৰথম এদিন চুইছিলোঁ মই নৰনাৰায়ণ সেতু তেজপুৰ আৰু আজি দেখুৱাইছোঁ খৰাইঘাটৰ তলত এনেকৈ পানী চুই পেলাই মই দেখুৱাইছোঁ আপোনালোকে চাওক খৰাইঘাটৰ পানী ব্ৰহ্মপুত্ৰৰ পানী খৰাইঘাট দলঙৰ নিচেই কাষতে মই তলত নামিছোঁ আজি আপোনালোকক দেখুৱাবলৈ বহুত কষ্ট কৰি আহিলোঁ সময় মিলাই পেলাই তো এয়া ভিডিঅ'খিনি আপোনালোকক দেখুৱাইছোঁ আৰু এই পিছফালে আপোনালোকে দেখিছে এইবিলাক জাহাজ আছে বোট আছে আপুনি যদি বোটিং কৰিব আহে বোটিং মানে কিয় ব্ৰহ্মপুত্ৰৰ ভিতৰলৈ যদি আপুনি বোটত সোমাই যায় তেনেহ'লে বহুতখিনি বস্তু দেখিবলৈ পায় কিবা কিবি জন্তু আছে পানীত থকা জন্তুবিলাক দেখিবলৈ পায় বা ওচৰেদি কাষেদি কিছুমান জংঘল জেগা আছে তাতো জন্তু দেখিবলৈ পায় যিকি নহওক বাৰু ব্ৰহ্মপুত্ৰত দেখি বা ব্ৰিজখন দেখিবলৈ বহুতৰে মন আছে কাৰ কেনেকুৱা লাগিছে অকণমান কমেণ্টছ কৰি জনাব আৰু মোৰ লগত আজি ফেমিলিৰ ভাগিন ল'ৰা দুটা আহিছে বিন্তি আহিছে আৰু বাইতাও আহিছে মোৰ ভাগিনহঁত আছে এওঁলোকে মোৰ লগত আহিছে বহুত হেঁপাহ কৰিছে সিহঁতে চাবলৈ যি কি নহওক ভাগিন ছোৱালী এজনীও আহিছে আৰু মোৰ লগত মোৰ বন্ধু ইকবালো আহিছে আমি গোটেইকেইটা একেলগ হৈ আহিছোঁ বাৰু আজি ভিডিঅ'টো যিমানতে সামৰিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ আপোনালোকে স্পেয়াৰ কৰিলে তেতিয়া আমি নেক্সট ভিডিঅ' বনাবলৈ সাহস পাওঁ ধন্যবাদ বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই